মোহনৰ নিচিনা ক 800 টকা মছলা মাংস 5 টকা মছলা আমি কাইলৈ ঠাণ্ডাত আমি উঠিব গাৰু আছে ক'ৰবাত মানুহ আছে ক'ৰবাত চাওক আউটো এই 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 চিগু চাগু মেলা বস্তু এটা চোৱা উঠা মৰিগাঁও নোযোৱা মৰিগাঁও নোযোৱা ব'লা এই উঠিলে বাহ বাহ উঠা 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 সোনকালে যাম উঠা সেইফালে স্কুল বন্ধ পূৰা আৰামছে শুই আছে এতিয়া 9:30 বাজিলে হা এইফালে 9:30 বাজিছে এতিয়ালৈকে শুই আছে নালাগে এতিয়া উঠা সোনকালে যোৱা যদি উঠা সোনকালে যোৱা যদি উঠা 10টাত আহিব এইফালে গুড মৰ্ণিং কৰি দিয়া গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ নমিতা ডায়েৰী নতুন এটা ভ্লগলৈ আৰু আজি আমি আহি পালোহি মৰিগাঁও আৰু এইফালে আমি আহিছোঁ বজাৰ কৰিবলৈ মানে কালিলৈ হ'ল বছৰৰ শেষৰটো দিন সেয়ে আমি গোটেইখিনিয়ে মিলি এটা পিকনিক যাম সেয়ে বজাৰখিনি কৰিবলৈ আহিলোঁ বজাৰ কৰি লৈ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু লগতে ভ্লগটো আৰম্ভ কৰি লৈছোঁ শেষলৈকে চাব বুলি আশা কৰিলোঁ এবাৰ যিহেতু 31টো দেওবাৰ পৰিছে আৰু সকলোৰে সুবিধা হৈছে দেওবাৰে যাবলৈ সেয়ে গোটেইখিনি আজি এয়া গধূলিতে মাহঁতৰ ঘৰতে লগ হৈছে সি মাহী জেঠাই মামা মামী সকলোখিনি আৰু কালিলৈ সেই যাবৰ কাৰণে এয়া আলু গুচাই থৈ দিছে বোলে অকণমান সহজ হ'ব সেইটো কাৰণে ৰেডি কৰি থৈ দিছে বৰ্তমান আলু বাকলি গুচাই আছো কালিলৈ কাৰণে যোগাৰ কৰিছো আজি কালিলৈ যাব লাগিব দূৰলৈ যাম যে দেৰি হ'ব সেইকাৰণে মানে আজি সোনকালে দালি এতিয়া খানা আজি চিম্পুল হ'ব খানা আয়োজন কৰি আছে এতিয়া কণী আমলেট দালি কালি যিহেতু মাছ মাংস খামে এইফালে কিবা কৈ আছে মাজিনে মোহনৰ নিচিনা ক 800 টকা মছলা মাংস 5 টকা মছলা আমি কাইলৈ ঠাণ্ডাত আমি উঠিব সোনকালে উঠিব নোৱাৰো সেইকাৰণে চৰ্দিও লাগি আছে গাও কিবা এটা বাকলি চাকলি গুচাই কাইলৈ কি কাম কৰিব লাগে ন চাই আছে আৰু ফুলখালিহঁতে কাম কৰি আছে পুৰা চাই আছে এইটো এটা টিকলা এটা কি হ'ল এইফালে এতিয়া দালি বনি আছে মাইনা হেৰি বনোৱা এইয়া হেৰিয়ে পাচি নহয় হেৰিয়ে মোক কৈছি বা বৌয়ে ভাত বনাই আছিলি বুলি কৈছি যে ইয়াত যাই পেলাই ৰীতাই মোক কৈছি এদিন মাৰিব লাগিব লোকে নহৈ গুচোৱাত ব্যস্ত হৈ আছে সি কিবা কৈ আছে কি কি বাবা এইফালে চাহ খাই আছে মাজতে বনোৱা নাছিলোঁ এতিয়া আকৌ এটা কিয় পলাও আকৌ এইফালে এতিয়া পুৰা মাছ ধুই আছে কিমান ওলাইছে হয় নেকি সেইখিনি এতিয়া কিবা কিবি কৰি থৈ দিলেই হ'ল সেইখিনি মাছখিনি ভাজি থ'ব লাগিব আৰু মাংসটো মানে কাইলৈ আৰু এটু পুৰা সৰুকে কৰিলে আমাৰ আৰু এটু পুৰা হৈ যাব হ'ব সৰু ল'ৰা ছোৱালীখিনি নাখায় নহয় মাংসটো পিছত লোৱা হ'ব তই ক'ত পলাই এইজনী পলাই মামাই আনিব দিলে চব 50 টকা আৰু কিবা ধৰা নাই নেকি কিমান টকা কৈছিলোঁ
এইফালে আমাৰ বাচ্চা বাড়ি হেল্ল' হেল্ল' পিকনিক যাবলৈ গোটেই ৰেডি Yes. Yes. এটা কিন্তু খালি মোবাইল গুটে হবা মই হে চলাই আছো এইফালে মোবাইল Phone. মোবাইল নাই আইফোন Mobile na iPhone ba? মোবাইলটো ক'ত টোপনি টোপনি কোনে কাৰ মোবাইল লৈ আছে তুমি কাৰ মোবাইল লৈ আছা মাহিৰা ট্রাফিক রাইডার হিলেছো ট্রাফিক রাইডার Ano dance station? তাৰ মোবাইল ধৰ পিছফালে কি কৰি আছে দেখা নাই আইদা হদে নাই নমস্কাৰ আমি এয়া চাব নাও দে হা আমি বলো এইফালে মাছখিনি মানে আজি ভাজি থৈ দিছোঁ কাইলৈ অলপ দিগদাৰ হ'ব দেৰি হ'ব যে সেইটো কাৰণে আৰু আমাৰ ৰাইজসকলে কি কৰি আছে সকলোকে দেখুৱাই আছোঁ দেই আমাৰ ৰাইজসকল নাইকিয়া হৈ গ'ল নেকি চব বেহৰ বাৰী চোৱাত ব্যস্ত বাকী আৰু ক'ত গ'ল ভাগে ভাগে ক'ত এডভাৰটাইজ টোপনি টোপনি হেল্ল' আৰু ৰাতিপুৱাই পিকনিকৰ দিনাখন আমাৰ ৰাতিপুৱা পৰিৱেশ এইফালে চাওক এইফালে এগৰাকী বাৰ্থডে আছে ঐ বাৰ্থডে গাৰ্ল চাওক ৰাতিপুৱা এতিয়া কেক কাটাত লাগিছে এইফালে গোটেইবিলাক দিদি বলে মোবাইল দি ক্যামেরা বছৰটো শেষৰ দিন আমাৰ এনেকৈ ঠাণ্ডাত হেৰি কৰি পেলাই তাত বুজি দিছে একেবাৰে হেৰিয়া সেইটো বিকি লাইটাৰ এইয়া Happy birthday to you. Happy birthday. Thank you. Happy birthday to you. মাকহঁতে নাই যা কেইটা বাজিছে 7:30 মায়ে গা ধুইছে আৰু আজি হ'ল বছৰৰ শেষ দিন তাকে আমি এয়া আমাৰ ফেমিলি পিকনিক এটা ওলাইছোঁ বস্তু ৰেডি হৈছে আৰু সকলোকে হেপী নিউ ইয়েৰ জনালোঁ এইফালে দুইটা খালী মোবাইলতে গেম হেপী নিউ ইয়েৰ কৈ দিয়া হ্যাপি নিউ ইয়ার হেপী নিউ ইয়েৰ আজি বহুত ধুনীয়াকৈ যেনিবা 31টো পৰিছে দেওবাৰ হ'ল তো ক'ত যাম আপোনালোককো দেখুৱাই যাম শেষলৈকে চাই যাব কিছুমান আহি পোৱা নাই বাচ্চা পাৰ্টি ব্ৰেকফাষ্ট প্ৰথম ব্ৰেকফাষ্ট আই কি আছে ব্ৰেকফাষ্টত কি আছে ব্ৰেকফাষ্ট আমাৰ কণী ব্ৰেড চাহ আৰু মিঠাই আছে মিঠাই আছে কমলা কমলা এইকেইটা কথা পতাত ব্যস্ত খাই আছো নে কৈ গুচাই আছো আৰু তো কমলা খাইছে ক'ত পিকনিক খোৱা মানুহ চাওঁ এইফালে কমলা খাইছে আৰু এইফালে স্কিন তৰি আছে চাওক চাওক চাওক
তাত বহি আছে আকৌ দূৰত বহি আছে গৈ এইফালে জেঠাই চাহত পানী আহি পোৱাই নাই কি এতিয়া ব্ৰেকফাষ্ট এয়া এইফালে আকৌ মাহে যে কমলা গুচাই আছো কমলা গুচাই আছো এইফালে আমাৰ কমলা জুতি লগাই আছে দেই আৰু এইফালে এইজনী লুকাই মুখত তাই লুকাই চাটনি তাই লুকাই মুখত এইফালে ৰান্ধনীসকল পইচা দিবি এইফালে শিৱকুণ্ড পৰিৱেশ আমি পিকনিক শিৱকুণ্ডত আহিছিলোঁ আৰু শিৱকুণ্ডত এয়া পানী নিজৰা এইফালে পূৰা ফটো উঠা লাগি আছে গোটেই আৰু এইফালে আছে ছাইডত আৰু সেইফালে মন্দিৰ আছে শিৱ মন্দিৰ এইফালে চোৱা এইফালে চোৱা এইয়া পানী নামা হেঁপাহ দুইটাই দূৰলৈ নাযাবা দূৰলৈ পেণ্টটো দি থাকিব চিকু পেণ্ট দি দিব মাংস বনি আছে আৰু ৰান্ধনি এইফালে মাছটো হ'ল বাৰু কি লাগিলে বেছিব নে কি কম দামৰ পৰা কিনি লৈ আহিছে ইয়াত কিমানকৈ ল'লে ইয়াতে 50 টকা লৈছে বা মজা এইফালে অ' মামী তাত আছে মুখত লুকুৱাইহে তাই আয়ো জিলে এইফালে পিকনিক আহি হাই কৰি দিয়া হাই লাষ্টৰ সময় আমি এতিয়া খাই বৈ এতিয়া চাফা কৰি আছোঁ এইফালে দেখুৱাই দিয়া ভালে গাইজ আজি আমাৰ এটা হ'ল মানে আমি কালি মানে এইটো চাউণ্ড বক্সটো গোটেই ফুল চাৰ্জ কৰি লৈ আহিছিলোঁ তাৰপিছত ইয়াত বজাৰৰ পৰা আহিছোঁ কি বেটেৰী ল' এতিয়া নবজালোঁ আৰু খাই হৈ গ'ল আৰু এইফালে আমাৰ গোটেই ফটো উঠাত ব্যস্ত আগত গ'ল আৰু লগতে এইটো
ভিডিঅ' এইখিনিতে এণ্ড কৰিছোঁ। কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু নতুন বছৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ দেখা হ'ব। আজিলৈ বাই বাই।